তুমি মানুহৰ ক্ষতি কৰিবা, নাভাবিবা যে তুমি জিকি গৈছা। ভগৱানে যেতিয়া তোমাৰ ক্ষতি কৰিব, তুমি তেতিয়া মানুহক ক'ব নোৱাৰিবা। সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি যাব। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা, সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব। আপুনি সেইজন ব্যক্তিক আপোন কৰি লওক যিজনে সমাজত আপোনাক গ্ৰহণ কৰিবলৈ লাজ নকৰে। কথাবোৰ একেই থাকে, সপোনবোৰ একেই থাকে, মাথো সময়ে কাষত থকা মানুহজনক আঁতৰাই নিয়ে, নতুবা তেওঁ নিজেই সলনি হৈ যায়। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লেহে সম্পৰ্কবোৰ ভাগি যায়। জীৱনত কেতিয়াবা হঠাতে লগ পোৱা কিছুমান বিশেষ মানুহৰ সংস্পৰ্শই জীৱনটো কিছু সুন্দৰ কৰি তোলে, কিছু সহজ কৰি তোলে। পৰিস্থিতি যিমানেই ভয়াৱহ নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। যিজন মানুহৰ কোনো শত্ৰু নাই, তেওঁ আচলতে সৎ মানুহ নহয়, কাৰণ সৎ মানুহে সদায় সঁচা কথা কয় আৰু সঁচা কথা কোৱা মানুহৰ শত্ৰু বেছি। হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ অংগ হৈ পৰিব। সফল হ'বলৈ মানুহৰ জন্ম হয়, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ সাফল্যৰ প্ৰথমটো সপোন।